এভৰিৱান বলক আজি ডিমাই দি আলুৰ দম বনাওঁ উপছ নহয় আলু দি ডিমাৰ দম বনাওঁ কি যে উল্টা পুল্টা কৈছো ক'বা নোৱাৰো আৰু যে কি হওক ইপিনে বিনে আলু কাটি লৈছো ওইখিনি ভাজা বনাব লাগবো নহয় অকল আঞ্জাই দি আৰু ভাত খাবা পাৰি না মই পাৰিলো সৌৰা বুটাকে নৰে নহয় ইপিনে কুকাৰত কি কৈছো আলু আৰু ডিমাকেইটা বইল হবা দিছো আলুকেইটা সৰু সৰু চাই লৈছো সৰু সৰু আলু গিলা বেছিভাগ এনেকে বইল কৰিয়ে কামত খটাও কাটি কুটি ল'বা অলপ দিগদাৰ হয় মানে বাকল চলাবা সেইকাৰণে ইপিনে বাকলখিনি গুচাই লৈ আলুখিনি তেলত ভাজি লৈছো তাতে অলপ নিমখ দিছো ভাজি লৈ প্লেট এখনত অলপ উলাই লওঁ আৰু ইপিনে ডিমাকেইটা যে বইল কৰি লৈছিলো এই ৰছী এডালেদি যদি এনেকে ফালি দিওঁ বৰ ধুনীয়াকে ফালা যায় ৰছী বুলি কোৱা গেছি নাদৰ পানী তোলা ৰছী বুলি আৰু নাভাবব এই যে গুলি সুতীয়া চিলাই কৰা গুলি সুতীয়াটো ৰছীডাল হলিয়ে হ'ব মানে সুতীয়াডা আপোনালোকে এনেকে ফালে নে কটৰি দি ফাটালি মানে কটৰি বা চুৰি দি যদি এনেকে ফালি দিওঁ তেতিয়া হলি লাগি ধৰি আহে বেয়াকে ফালা যায় কিন্তু সুতীয়াডালেদি যদি এনেকে দেওঁ বৰ ধুনীয়া হয় মই ৰঙা সূতা একডাল লৈছো এতিয়া আপোনালোকৰ কথা আপোনালোকে ৰঙা কলা নীলে যি গুলি থাকে সেই গুলিৰ সূতাই দি এনেকে কাটি ল'ব পাৰে এতিয়া আৰু মোক নক'ব কি হেৰি আমাৰ তাতে ৰঙা গুলি সূতা নাই গুলি সূতা যিকোনো হলেও কথা নাই মই ক'লোৱে নে আৰু দেখছি নে নাই একদম পাতলা ইডাল সূতাডাল ইপিনে আলুখিনিও কাঢ়ি থলো বৰ ধুনীয়াকে ভাজা হ'ল আৰু এইখিনি কাঢ়ি থৈ আৰু ফালি লোৱা ডিমাখিনিও অলপ ভাজি ল'ম মুচমুচাকে ডিমাখিনি অলপ ভাজি ললি ভাল লাগে ৰং গুড়া মানে হালধিও অলপ দি দিলো তেলতে অলপমান নামটো কৰি খিনি দিও লৰফৰ কৰি দিলো অলপমান পেলাই এতিয়া ডিমাখিনি বৰ ধুনীয়াকে মোৰ ভাজা হ'ল প্লেট এখনত সেইখিনিও উলিয়াই থলো তাতে অলপ তেল কমতি হোৱাৰ কাৰণে আৰু অলপ তেল দি দিলো যদি তেলটো ঠিকে থাকে বোলে অলপ তেলত বনাও তেতিয়া হ'লে সেইখিনি তেলতে হৈ যাব বোলে নহয় অলপ তেল বেছিকে খাওঁ আৰু অলপ বেছিকে তেল ঢালি দিব সেনেহেন কথা ইলাচি দুটা আৰু সেই শুকান জ্বালা এটা দি দিলো তাৰপিছতে পিঁয়াজখিনি দি ভাজি লৈ পিনে বাতি এটাত অলপমান দৈ লৈছো ৰ'ব আৰু জানেইতো আমাৰ ঘৰত দৈখিনি একদম থকথকে গোটা দৈখিনিত হালধি ৰেড চিলি পাউডাৰ আৰু সেই জিৰা গুড়ি অলপ ধনিয়া গুড়ি মিক্স কৰি তাতে সানি ললো জিৰা গুড়িৰ পৰিমাণটো অলপ কমাই দিব ইপিনে আদা নহৰু আৰু সেই ৰঙা জ্বালা মানে পকা জ্বালা থেতেলাই লৈছিলো সেইখিনিও পিঁয়াজখিনিৰ লগত একেলগে ভাজি ললো বঢ়িয়াকে ভাজা হোৱাৰ পিছতে বাতিটোত যি দৈৰ ঘোলখিনি বনাই থৈছিলো সেইখিনিও ঢালি দি ভালকে এতিয়া ভাজি আছো আৰু ভাজা হোৱাৰ পিছতে তাতে 1 চামুচ মান চেনি দিছো দি এতিয়া কম জুইত ঢাকন দি 5 মিনিট মান সময় এনেকে থৈ দিম শহুৰৰ পুতকে ৰাতিপুৱাই কৈ গেছি আজি দালি চালি খাবা ইচ্ছা নাই ইপিনে গৰমটো বহুত দিছি মাছ মাংসও নানো দে ঘৰত যি আছে তাকেই কিবা অলপ জুতি পুতিকে বনাবি ময়ো আৰু বহুত চিন্তা কৰি বোলো ডিমাকে বনাও কাৰণ ডিমাটো সদায় বোলে খাবা লাগে আৰু ডিমাই বোলে অপকাৰো নকৰে এনেহেন কথা বুলি ভাবি এইখিনি এতিয়া বনালো তাতে এতিয়া হেৰি টমেটো চচো দিছো ৰ'ব টমেটো চচ দি ভালকে এতিয়া লৰাই দিছো আৰু বাতিটোত লাগি থকা খিনি এতিয়া পানী দি অলপ আখালি পুখলি তাৰে অকনমান পানী দিছো আৰু মছলাখিনিৰ আৰু অলপ ভালকে সিজবৰ কাৰণে আৰু সেইখিনি অলপ ভালকে এতিয়া ভাজি লৈ তাতে ভাজি লোৱা আলুখিনি বহাই দিলো আৰু আলুখিনি বহাই দি দেখছিনে তেলখিনি কি ধুনীয়াকে গোটেই বিৰিঙি উঠছি মানে জিলকি উঠছি ইচ্ছা কৰিলে এনেকে বনোৱা মানে আলুৰ দম খাই লুচিৰ লগত খাবা বৰ ধুনীয়া হয় বৰ সদৰ হয় যদি অলপ ঘোল মানে ডাঠাকে বনাই মই অলপ পানী বেছিকে দিছো নমাৱাৰ আগে অলপ কচুৰি মেথি দি ফালি পেলাই যে ভাজি থৈ দিছিলো কণীখিনি সেইখিনিও দিলো আৰু বাছ ভিডিঅ'টো আজি এইখিনিয়ে কেনে পালাক জনাব যদি ভাল লাগছি তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰবে নাপাহৰিব লগ পাম দেখ আৰু এটা নতুন ভিডিঅ'ত আজিকলে আহিছো বাই।